হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ পুনৰবাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাক হয়তো আপোনালোকে সকলোৱে চিনি পায়। আজি আহিছোঁ শ্যামন্তিকা শৰ্মাৰ জীৱনৰ কিছু কথা লৈ। তেনেহ'লে বন্ধুসকলে পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কিন্তু তাৰ আগত যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। তেনেহ'লে বলক কোনো পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, শ্যামন্তিকা শৰ্মাৰ জন্ম হৈছিল দৰং জিলাত। তেখেতৰ ঘৰত মাতা নাম শ্যামন্তিকা। তেখেতৰ প্ৰফেশ্যন হৈছে এক্টিং। অসমবাসী ৰাইজে তেওঁক জানমণি বুলিয়ে জানে। এতিয়া আহিছোঁ শ্যামন্তিকা শৰ্মাৰ বৈবাহিক জীৱনৰ কিছু কথা লৈ। শ্যামন্তিকা শৰ্মাই 2019 চনত বিবাহপাশত আবদ্ধ হয়। সুপ্ৰতিম দাস নামৰ এজন যুৱকৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হয় যদিও তেওঁলোকৰ সংসাৰখন বেছি নীতিশীল। বিবাহৰ কিছুদিন পিছতে তেওঁলোকৰ সংসাৰখনত আউল লাগিব ধৰিল, যাৰ ফলত তেওঁলোকৰ সংসাৰখন বেছি নীতিশীল আৰু দুয়োৰে বিবাহ বিচ্ছেদ হয়। আৰু বৰ্তমান সময়ত শ্যামন্তিকা শৰ্মা চিনেমা আৰু চিৰিয়েলৰ লগতে ব্যস্ত হৈ আছে। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।